হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ সকলোকে মোৰ আজিৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ব্লাউজৰ লটকনৰ এটা ধুনীয়া ডিজাইন আৰু চাই লওঁ আহক দেৰি নকৰি ডিজাইনটো কেনেকুৱা বনাইছোঁ। প্ৰথমতে লটকন বনাবলৈ কাৰণে এনেকৈ কাটি ল'ব লাগিব। এয়া চাদৰৰ পটি আছিলে তাকে মই কাটি লৈছোঁ। এইটো সিধা সাইড আৰু এইটো হৈছে উলুটা সাইড আৰু ডাবল কৰি দিম, সেইবাবে এনেকুৱা আৰু এখন লৈছোঁ। এই সিধাখনৰ এইটো সাইডে মানে দুই সাইডে উলুটা কৰি পেলাই চিলাই ল'ব লাগিব। এনেকৈ কৰি চিলাই দিব লাগিব। এইখন সমান কৰি লৈ মই চিলাই মেলি আপোনালোকক দেখাই আছোঁ। এয়া মই চিলাই ল'লোঁ, দেখিছেনে? এয়া মই চিলাই ল'লোঁ আৰু এতিয়া এইখন এই ভিতৰ সাইডটো ওলাই দিম। আচলতে মোৰ কেমেৰা ষ্টেণ্ড নাই, সেইকাৰণে ভিডিঅ' কৰিবলৈ অকণমান অসুবিধা হয়। এখন হাতেৰে দেখাব লগা হয়। এতিয়া আকৌ এই কিনাৰে কিনাৰে আকৌ এটা চিলাই মাৰিব লাগিব। এয়া মই ৰেডি কৰি ল'লোঁ। এনেকৈ এয়া তিনিখন লৈছোঁ আৰু বনাবলৈ কাৰণে এই এডাল লাগিব। এয়া মই বনাই মেলি ৰেডি কৰি ল'লোঁ। এয়া এনেকৈ চিলাই ল'ব লাগিব। এখন উলুটাকৈ ধৰিব লাগিব। এয়া আগটো অলপ ওলাই এয়া সোঁ মাজত লৈ পেলাই এনেকৈ কৰি চিলাব লাগিব। এইখিনিলৈকে চিলাব লাগিব। দেখাই আছোঁ আপোনালোকক। এয়া দেখিলে মই এনেকৈ চিলাই ৰেডি কৰি ল'লোঁ। এয়া এনেকৈ ডাবল চিলাই মাৰি দিছোঁ যাতে এৰি নাযায়। এই গুৰিলৈকে চিলাব লাগিব আৰু এইখন এনেকৈ কৰি উল্টাই দিব লাগিব। এয়া দেখিলে একটা হৈ গ'ল। আকৌ এইখনো এনেকৈ কৰি অলপ ডিষ্টেঞ্চ ৰাখি পেলাই চিলাব লাগিব। এনেকৈ কৰি আকৌ আগৰখনৰ দৰে চিলাব লাগিব। এয়া আপোনালোকে দেখিলে এয়া মই চিলাই মেলি ৰেডি কৰি ল'লোঁ। আচলতে চিলাই থকাটো ভিডিঅ' কৰিবলৈ পৰা নাই, মানে এখন হাতেৰে ভিডিঅ' কৰাটো সম্ভৱ নহয়, সেইবাবে আপোনালোকক এনেকৈয়ে দেখাই আছোঁ। এইখনক আকৌ ওলোটাই ল'ব লাগিব। এয়া আকৌ এইখনো এনেকৈ চিলাই দিব লাগিব। এয়া মই শেষৰটো এনেকৈ চিলাই ল'লোঁ আৰু এইবিলাক যেনেকৈ উল্টাই দিছিলোঁ তেনেকৈ আকৌ উল্টাই দিম। এয়া দেখিলে ধুনীয়া এটা লটকন তৈয়াৰ হৈ গ'ল। ইয়াৰ আৰু এডালটো মই বনাই থৈছোঁ। এয়া চাওক, ধুনীয়া এটা ঘৰতে ধুনীয়াকৈ বনাই লোৱা লটকন। আজিকালি এইটো ডিজাইন বহুতে চলি আছে। কাষ্টমাৰেও তেনেকৈয়ে বিচাৰে নতুন ডিজাইন। এয়া আপোনালোকেও বনাব পাৰে ধুনীয়া এনেকৈ ডিজাইন কৰি। এয়া মই লটকনকেইটা চিলাই মেলি ৰেডি কৰি দিলোঁ ব্লাউজটো। এয়া এটা নতুন ডিজাইন, এয়া ফ্ৰিল ডিজাইন। ধুনীয়াকৈ ফ্ৰিল লগাই দিছোঁ। এয়া লটকনকেইটা ধুনীয়া এটা ডিজাইনাৰ ব্লাউজ হৈ পৰিলে লটকনকেইটাৰ কাৰণে।
আৰু এইখিনিতে চাই লওঁ আহক কেইদিনমানৰ আগতে এটা ধুনীয়া মৰম লগা ব্লাউজ এটা বাটাৰফ্লাই ডিজাইন বনাইছিলোঁ সেই ব্লাউজটো চাই লওঁ আহক আৰু হৈছে এইটো ব্লাউজটো মই ভিডিঅ' বনাওঁতে কৈছিলোঁ এইটো চিলাই হ'লে ৰেডি কৰি হ'লে মই আপোনালোকক দেখাম বুলি এয়া আপোনালোকক আজি দেখাই দিলোঁ এয়া ধুনীয়া এটা বাটাৰফ্লাই ডিজাইন এইটো ব্লাউজতো এনেকৈ ফ্ৰিল ডিজাইন দিছোঁ আজিকালি নতুনকৈ খুব এইটো মানে চলি আছে এইটো ডিজাইনটো এয়া চাই লওক ধুনীয়া হেণ্ড এমব্ৰইডাৰী লেজি ডেজি ষ্টিচ কৰিছোঁ আগফালে চিম্পল দিছোঁ এনেকৈ আৰু পটিৰ ডিজাইনটো এনেকৈ দি দিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু লগতে কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ ধন্যবাদ